তোমালোকৰ আইটেপৰ এন্ট্ৰেন্স এক্সাম পাবহি আৰু এপ্ৰিলত বেছি দিন নাই, প্ৰায় একমাহ সময় আছে তোমালোকৰ হাতত। তোমালোকে কেনেদৰে প্ৰিপেয়াৰ কৰিবা আৰু কেনেকুৱা ধৰণৰ কি আহে ছাবজেক্ট কোন। ফাৰ্ষ্ট মই কথা পাতিম ছাবজেক্টকেইটাৰ বিষয়ে। জেনেৰেল টেষ্টৰ এখন পেপাৰ থাকে, তাৰপিছত টিচিং এপ্টিটিউডৰ এখন পেপাৰ থাকে, তাৰপিছত লেংগুৱেজৰ পেপাৰ থাকে দুখন, ইংলিছ আৰু আছামিজ। যিসকলৰ আছামিজ নাই তেওঁলোকে হিন্দী থাকিব পাৰে তেওঁলোকৰ। তাৰপিছত ডমেইন ছাবজেক্ট থাকে 3টা আৰু ৰিজনিঙৰ কুৱেশ্যন আহে। চ' জেনেৰেল টেষ্টত তোমালোকৰ পঢ়িবলগীয়াখিনি মই কৰিছোঁ। জিকে তোমালোকে চাবা, কাৰেণ্ট এফেয়াৰ্ছ চাবা, ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফী চাবা, তাৰপিছত যিখিনি ইম্পৰ্টেণ্ট ডেজ আছে সেইখিনি চাবা, তাৰপিছত বেছিক যিখিনি পলিটিক্স সেইখিনি চাবা, কাৰেণ্ট এফেয়াৰ্ছখিনি তোমালোকে চাবাই, জেনেৰেল মেণ্টেল এবিলিটিখিনি চাবা, কুৱেণ্টিটিভ ৰিজনিং এইখিনি চালে হ'ব জেনেৰেল টেষ্টৰ কাৰণে। বেছি হাৰ্ড লেভেলৰ নাচাবা, যিবোৰ NCT লেভেলৰ হয় সিমানটো লেভেলৰে তোমালোকে চাবা, কিন্তু বহুত বেছি নাহে তোমালোকৰ। ৰিজনিঙত তোমালোকৰ কিছুমান পাজেল আহিব, মেথছৰ কিছুমান পাজেল থাকে, তেনেকুৱা ধৰণৰ পাজেল কিছুমান আহে, সেইবোৰ তোমালোকে ছল্ভ কৰিব লাগিব। তাৰপিছত লেংগুৱেজত তোমালোকৰ গ্ৰামাৰ আহে বেছিকেলি। টিচিং এপ্টিটিউডত আহে গুড টিচাৰৰ কোৱালিটিজখিনি আহে, টিচিং অফ ছায়েন্স আহে, ক্লাছৰুম মেনেজমেণ্ট, মেথমেটিক্স, টিচিং মেথডছ, পাৰফৰ্মিং আৰ্টছ, চাইল্ড সাইক'লজি এইখিনি আহে, আৰু লজিকেল এবিলিটি আহে। আৰু এতিয়া NCTৰ কাৰণে তোমালোকে যিহেতু প্ৰিপেৰেশ্যন কৰাৰ কথা সুধিছিলা, তো প্ৰিপেৰেশ্যন কৰিবলৈ এতিয়া কিতাপ যিহেতু পোৱা নাযায়, আছামিজ মিডিয়ামৰ কাৰণেতো পোৱাটো টানেই, সেইকাৰণে মই প্ৰিপেৰেশ্যনৰ কাৰণে ইউটিউবত কেইটামান ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলকেইটাত তোমালোকে চালে ভালদৰে বুজি পাবা। আৰু তাত প্ৰায়খিনি কুৱেশ্যন এনচাৰেই আলোচনা কৰি থাকে, আৰু সেইখিনিৰ মাজৰ পৰাই তোমালোকৰ এক্সামত আহে, বিশেষকৈ টিচিং এপ্টিটিউড, জেনেৰেল নলেজ এইখিনি। তো সেই ইউটিউব চেনেলকেইটাৰ নাম মই কৰিছোঁ। NCT কনচেপ্ট বুলি এটা চেনেল আছে, টিচিং ৱালা বুলি আছে, ITP NCT বুলি এটা চেনেল আছে, তাৰপিছত আড্ডা 247 নৰ্থ ইষ্ট বুলি আছে। এই গোটেইকেইটা ইউটিউব চেনেলে তোমালোকক হিন্দীত বুজায়, আৰু আড্ডা 247 নৰ্থ ইষ্ট সেইটো তোমালোকৰ আছামিছতো বুজায়। তাৰপিছত কেইটা কুৱেশ্যন আহে মই সেইকেইটাও কৈ দিওঁ। লেংগুৱেজৰ পেপাৰখনত তোমালোকৰ লেংগুৱেজৰ পেপাৰ প্ৰথম যিখন লেংগুৱেজৰ পেপাৰ সেইখনত তোমালোকৰ আহিব 23টা কুৱেশ্যন, আৰু সেই 23টা কুৱেশ্যনৰ তোমালোকে এটেম্প কৰিব লাগিব 20টা কুৱেশ্যন, মানে 3টা তোমালোকে স্কিপ কৰিব পাৰিবা। দেন ছেকেণ্ড যিখন লেংগুৱেজৰ পেপাৰ সেইখনতো আহিব একেই 23টা কুৱেশ্যন, আৰু তোমালোকে 20টা এটেম্প কৰিব লাগিব। টিচিং এপ্টিটিউডতো একেই 23টা কুৱেশ্যন আহিব, তোমালোকে 20টা এটেম্প কৰিব লাগিব। তাৰপৰা জেনেৰেল টেষ্টৰখনত 28টা কুৱেশ্যন আহিব, 25টা এটেম্প কৰিব লাগিব। ডমেইন ছাবজেক্ট 3টা হয়, চ' ডমেইন ছাবজেক্টৰ এটা ছাবজেক্টত আহিব 28টা কুৱেশ্যন আৰু 25টা এটেম্প কৰিব লাগিব। তেনেকৈ 3 ডমেইনৰ 3খন পেপাৰ আহিব। টোটেল তোমালোকৰ কুৱেশ্যন হয় 181টা কুৱেশ্যন থাকে তোমালোকৰ টোটেল, স্কিপ নকৰাকৈ। আৰু তোমালোকে যদি 20টাকৈ, আৰু তোমালোকে যেতিয়া মানে এটেম্প কৰিবা, টোটেল এটেম্প কৰিব লাগে 160টা। তোমালোকে তাতকৈ কমো কৰিব পাৰা, স্কিপ কৰিব পাৰা, তাত একো কথা নাই, কিন্তু তোমালোকে 160টা কুৱেশ্যন কৰিবলৈ চাবাই, আৰু টাইম মেনেজমেণ্টৰ ওপৰত সম্পূৰ্ণ ধ্যান দিবা। নেক্সট আহিছোঁ মই শ্বিফ্টটোলৈ। তোমালোকৰ কোনটো টাইমত এক্সাম হ'ব পাৰে, সেইটো ষ্টুডেণ্টৰ ওপৰত ডিপেণ্ড কৰে। তোমালোকৰ যদি বেছি ষ্টুডেণ্ট হয় 2টা শ্বিফ্টত এক্সাম হ'ব, যদি কম ষ্টুডেণ্ট হয় তেতিয়া এটা শ্বিফ্টতে এক্সাম হ'ব। এক্সাম চেণ্টাৰো বহুত আছে বাৰু। প্ৰথম শ্বিফ্টটো হয় 9টা বজাৰ পৰা 12টা বজালৈকে, ছেকেণ্ড শ্বিফ্টটো হয় 3টা বজাৰ পৰা 6টা বজালৈকে, 3 ঘণ্টা সময়। আৰু exams.nta.nic.in/NCET বুলি তোমালোকে চাৰ্চ কৰিলে তাৰ পৰা তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা। পৰীক্ষাৰ অলপ দিনৰ আগত অৰ্থাৎ এপ্ৰিল মাহ মানত তোমালোকৰ এডমিট কাৰ্ড ৰিলিজ কৰি দিব, তেতিয়া তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। আৰু ছেফ স্ক'ৰ বুলি সুধিছিলা কোনোবাই, ছেফ স্ক'ৰ কিমান? ছেফ স্ক'ৰ তোমালোকৰ কাট অফ, এতিয়া যিহেতু আছামত বহুত বেছি ছিট আছে, চ' কাট অফ ইমান বেছি এতিয়া যোৱা নাই, কিন্তু যদি এক্সামটো বহুত হাৰ্ড হৈ যায় আৰু যদি ষ্টুডেণ্টৰ কোৱান্টিটিটো বাঢ়ি যায়, তেতিয়া তোমালোকৰ কিন্তু কাট অফ হাই যোৱাৰ চান্স আছে। কাৰণ যোৱা বছৰলৈকে ইমান এইটো এক্সামৰ বিষয়ে পপুলাৰ হোৱা নাছিলে, মই আগৰ ভিডিঅ'টোতো কৈছোঁ, কিন্তু এতিয়া এক্সামটো বহুত বেছি পপুলাৰ হৈ গৈছে, সকলোৱে গম পাইছে। চ' ভালকৈ পঢ়িবা, কাট অফ হাই যোৱাৰ চান্স থাকিব পাৰে। বাকী জেনেৰেলৰ কাৰণে 420 to 500, OBC সকলৰ 380 to 450, SC সকলৰ 330 to 400, আৰু ST সকলৰ 300 to 380 ইমানৰ মাজত থাকিলে ছেফ স্ক'ৰ বুলি ক'ব পাৰি। আৰু যদি তাতকৈ কমো হয়, ছিট কেপাচিটি থাকিলে তোমালোকে ছিট পাবা, হ'লেও অকণমান চান্সটো কম থাকে মানে। তো স্ক'ৰটো বেছি হ'লে তোমালোকৰ নিজৰে হাই চান্স থাকে, নিজৰে ভাল ন, সেইকাৰণে। আৰু ডিফিকাল্ট আৰু ইজি এই দুটা কথা সুধি আছিলা, এক্সামটো ডিফিকাল্ট নে ইজি?
ডিফিকাল্ট আৰু ইজি বুলি ক'বলৈ গ'লে তেনেকুৱা একো নাই ডমেইনখিনি যিখিনি তোমালোকে এইচএছত পঢ়িছা সেইখিনিৰ পৰাই আহে চিলেবাছটো তোমালোকে দেখিছাই বেছি ডাঙৰ ডাঙৰ চিলেবাছ নহয় সৰু সৰু চিলেবাছ তাৰপিছত ডিফিকাল্ট ছেকশ্যন থাকে ৰিজনিঙৰকেইটা অকণমান তোমালোকে দিমাগটো লগাব লাগে আৰু জেনেৰেল নলেজৰখিনিত সেইখিনি ডিফিকাল্টি ইমান নাই আৰু কমন মিষ্টেক কিছুমান কৰে বহুতে সেইখিনিও মই কৈ দিওঁ টিচিং এপ্টিটিউডৰ পেপাৰখন তোমালোকে ইগন'ৰ নকৰিবা আৰু MCQখিনি তোমালোকে যিমান পাৰা প্ৰেক্টিছ কৰিবা আৰু যাৰ যাৰ ওচৰত লেপটপ আছে তোমালোকে লেপটপত প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ বুলি গুগলত চাৰ্চ কৰিবা চাৰ্চ কৰি পিনে NCET বুলি চাৰ্চ কৰি দিলে তোমালোকৰ ওলাই যাব তোমালোকে সেইখিনি চাবা তেতিয়া তোমালোকৰ ভাল হ'ব প্ৰেক্টিছ কৰিব পাৰিবা মোবাইলতো চাব পাৰিবা কিন্তু যিসকলৰ লেপটপ আছে তেওঁলোকে MCQ প্ৰেক্টিছ কৰিব পাৰিবা কাৰণ মক টেষ্টৰ কাৰণে পেপাৰখিনি দি থোৱা থাকে তাৰপিছত টাইম মেনেজমেণ্টটো তোমালোকে ভালকৈ কৰিবলৈ চাবা তাৰপিছত যোৱা বছৰ এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা কম দেই মই এতিয়া টোটেল ইণ্ডিয়াত এপ্লাই ৰেজিষ্টাৰ্ড কেণ্ডিডেটৰ নাম্বাৰ হৈছে ৰেজিষ্টাৰ্ড কেণ্ডিডেটছৰ নাম্বাৰ হৈছে 40,233 আৰু এপিয়াৰ কৰিছিলে 29,000 ঠিক আছে আৰু তাৰপিছত কোৱালিফাইড হৈছে 21,500 আৰু অসমত ছিট কেপাচিটি আছে 1500 পৰা 2000 ইমানটো ছিট কেপাচিটি আছে আৰু এপিয়াৰ কৰিছিলে 25ত 4,286 ঠিক আছে তো ষ্টুডেণ্টে যিমান এপ্লাই কৰিছে মানে এক্সাম দিছে তাৰ আধাটোৱে ছিট আছে আছামত চ' সেইটো কথাও তোমালোকে ধ্যান ৰাখিবা চ' কাট অফ এবাৰতো ষ্টুডেণ্ট বেছি হ'ব চ' কাট অফ হাই যাব পাৰে 45,000 to 50,000 ষ্টুডেণ্ট এবাৰ হ'ব চ' কাট অফ কিমান যাব এইটো এতিয়া কৈ দিব নোৱাৰি কাট অফৰ ওপৰত ডিপেণ্ড কৰি তোমালোকে ছিট পাবা চ' ভালকৈ প্ৰিপেৰেশ্যন চলাই যোৱা মই আশা কৰিছোঁ তোমালোকৰ ডাউটখিনি অলপ অলপকৈ ক্লিয়াৰ কৰিব পাৰিছোঁ আৰু সেই ইউটিউব চেনেলকেইটাত তোমালোকে চাবা আৰু লগতে মই এখনমান কুৱেশ্যন পেপাৰ পাৰিলে ভিডিঅ'টোৰ লগতে মই তোমালোকক এটেচ কৰি দিম চেম্পল পেপাৰ চাব পাৰিবা আৰু এতিয়া মই এখন বুক দেখাই দিওঁ যিখন বুকৰ থ্ৰুৱেদি তোমালোকে অকণমান সহায় পাবা যদি তোমালোকে কিনা কাৰণ বুকৰ কথা সুধি আছিলা বুক নিকিনিলেও হৈ যায় কিন্তু কোনোবাই যদি কিনিব বিচাৰিছা কিনিব পাৰা সেইখন NCET বুক নহয় বাৰু মই তোমালোকক দেখাই আছোঁ ৰ'বা এইখন হৈছে বুকখন তোমালোকে স্ক্ৰীনশ্বট কৰি ল'ব পাৰিবা আৰু এনেকুৱা বহুত কিতাপ পায় বাৰু এইখন মোক লোকেল মাৰ্কেটৰ পৰা দাদাই আনি দিছিলে কিতাপ দোকান এখনৰ পৰা এইখন একচুৱেলি NCET নহয় এখন CUETৰ কাৰণেহে হয় বাৰু কিন্তু ইয়াত জেনেৰেল টেষ্টৰ ছেকশ্যনটো আছে আৰু বহুতখিনি তোমালোকৰ ইয়াৰ চিলেবাছ মানে বেলেগ নাথাকিলেও তোমালোকৰ কিছুমান চিলেবাছ আছে মাল্টিপল চইচ কুৱেশ্যনসমূহ আছে কম্পেয়াৰিং কুৱেশ্যন আছে তাৰপিছত এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন থাকে ন যে তোমাৰ বাৰ্থডে 2025 চনত আমুক তাৰিখে আমুক বাৰে পৰিছিলে তেতিয়াহ'লে তোমালোকৰ 28 চনত তোমালোকৰ কি বাৰে পৰিব সেনেকুৱা ধৰণৰ কিছুমান ৰিজনিঙৰ কুৱেশ্যন আহে সেইবোৰ চাগে তোমালোকে এডিআৰি পৰীক্ষাবোৰত আহি থাকে সেইবোৰ চাগে তোমালোকে শুনিছাই সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন এটা দিয়ে মোৰ সেইটো ভালকৈ মনত আছে মানে বাকীবোৰ মোৰ ইমান মনত নাই কাৰণ কুৱেশ্যন পেপাৰখন যিহেতু আমাক দি নপঠিয়াই আমি CBT মূলতহে এক্সাম দিওঁ চব কথাটো মনত নাথাকে সেইকাৰণে সেইটো মনত আছিলে মই তেনেকুৱা ধৰণৰ কুৱেশ্যন চাবলৈ তোমালোকক ছাজেষ্ট কৰিম এনেকুৱা ধৰণৰ কুৱেশ্যন চাবা কেতিয়াবা সুধি দিয়ে তোমাৰ মাৰ ককায়েকৰ ভনীয়েকৰ কিবা কিবি এনেকৈ সুধি আছে সেনেকুৱাবিলাকো চাবা আৰু এইখনত আছে অকণমান এনেকুৱা ধৰণৰ নাম্বাৰ চিৰিজ ফিগাৰ চিৰিজ কিছুমান আছে এইখিনি ইংলিছত আছে তোমালোকে এইখিনি বুজিবলৈ ট্ৰাই কৰিবা এইখিনি আছামিছত নাপাবা মোৰ মতে ৰিজনিঙৰ কুৱেশ্যন ইয়াত বহুত আছে এইবিলাক দেখিছেনে ৰিজনিঙৰ কুৱেশ্যন বহুত আছে তো তোমালোকৰ ৰিজনিঙৰ কাৰণে বহুত হেল্প হ'ব আৰু ইয়াৰ মাজত এখন কাগজ মাৰিছিলে সৰু ইয়াত মই লিখি থৈছিলোঁ মানে প্ৰথম তোমালোকৰ ছাবজেক্টটো হৈছে ইংলিছ 101 নাম্বাৰ এই কোডটো মনত ৰাখিবা প্ৰত্যেকটো ছাবজেক্টৰ দেই তোমালোকৰ 7টা ছাবজেক্ট থাকিব নহয় টোটেল সেই গোটেই ছাবজেক্টৰ এই কোডকেইটা তোমালোকে মনত ৰাখিবা মই আখৰ বেয়া বাৰু হ'লেও দেখাই দিছোঁ ৰাফকৈ লিখি থৈছিলোঁ কিতাপখনৰ মাজতে সোমাই আছিলে ইংলিছটোৰ কোড হৈছে 101 আৰু ব্ৰেকেটত মই 20 বুলি লিখি থৈছিলোঁ মানে 20টা কুৱেশ্যন এটেম্প কৰিব লাগিব আছামিছৰ 103 20টা কুৱেশ্যন এটেম্প কৰিব লাগিব ইকনমিক্সৰ 309 25টা কুৱেশ্যন এটেম্প কৰিব লাগিব পলিটিকেল চায়েন্সৰ 323 25টা কুৱেশ্যন এটেম্প কৰিব লাগিব ছ'চিয়লজি 326 25টা কুৱেশ্যন এটেম্প কৰিব লাগিব টিচিং এপ্টিটিউডৰ 327 20টা কুৱেশ্যন এটেম্প কৰিব লাগিব জেনেৰেল টেষ্টৰ নাম্বাৰ 501 আৰু 25টা তোমালোকে কুৱেশ্যন এটেম্প কৰিব লাগিব এইখিনি চলি তোমালোকে লৈ যাব নালাগে তালৈ কিন্তু নিজে জানি থোৱাটো ভাল হয় তোমালোকৰ কাৰণে কেইটা এটেম্প কৰিব লাগিব আৰু এই কিতাপখনৰ মই প্ৰাইচটো কৈ দিওঁ কোনোবাই যদি CUET দিম বুলি ভাবিছে এই কিতাপখন ল'ব পাৰা তোমালোকৰ কামত আহিব আৰু এনেকুৱা নহয় যে তোমালোকে NCET দিলা বুলি CUET দিব নোৱাৰা CUET আৰু NCET দুইটা দিব পাৰা কিন্তু CUET কাট অফটো NCETতকৈ হাই যায় কাৰণ CUETটো NCETতকৈ আৰু অকণমান টান মানে লেভেলটো অকণমান টান হয় এক্সামৰ ইয়াতে জেনেৰেল নলেজৰ ইণ্ডিয়ান হিষ্ট্ৰীও আছে আৰু এই কিতাপখনৰ তোমালোকৰ প্ৰাইচটো কৈ দিম ৰ'বা তোমালোকে অনলাইনো পাই যাবা ফ্লিপকাৰ্ট এমাজনত পাই যাবা আৰু কিতাপখনৰ প্ৰাইচ হৈছে 360 কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰিবা দেখাই দিছোঁ মই চব আৰু আজি
একচুৱেলি মই ভিডিঅ'টো অফ কৰিছিলোঁ, বাট পটককৈ মোৰ কথা এটা মনত পৰিলে, মই সেই কথাটো ক'বলৈকে আহিছোঁ এতিয়া। মই তোমালোকক চিনি নাপাওঁ, তোমালোকে মোক চিনি নোপোৱা, কিন্তু তোমালোকে মোক ভিডিঅ'বোৰ চাই যে মোক যে তোমালোকে ট্ৰাষ্ট কৰিছা, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু বহুত বহুত ধন্যবাদ তোমালোকে মোক ছাপোৰ্ট কৰাৰ কাৰণে। আৰু তোমালোকে যে মোক সুধিছা, তোমালোকে মোৰ ওপৰত ট্ৰাষ্ট কৰিছা, এইটো কেনেকৈ হ'ব, এইটো ছাবজেক্ট কেনেকুৱা হ'ব, সেইখিনি যে তোমালোকে মোক সুধিছা, তাৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু এনেকৈ আগলৈ ছাপোৰ্ট কৰি যোৱা বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ আৰু বাই। ভালকৈ এক্সাম দিবা চবেই, অল দ্য বেষ্ট।